যেহেতু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটীৰ বিভিন্ন স্থানত ইতিমধ্যে ব্যাপক ৰূপত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টিয়ে। এই মুহূৰ্তত মই ভাস্কৰ নগৰত উপস্থিত আছোঁ আৰু ভাস্কৰ নগৰত মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত ইয়াতে প্ৰচাৰ অভিযান চলিছে আৰু মন্ত্ৰীগৰাকী এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে। আমি পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। যিহেতু আপোনালোকে ৱাৰ্ডে ৱাৰ্ডে বিধানসভা সমষ্টিসমূহতো ব্যাপক ৰূপত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু ভাস্কৰ সৃষ্টি হৈছে, আনন্দৰ উৎসাহ সৃষ্টি হৈছে, গণনন্দৰ উৎসাহ সৃষ্টি হৈছে। দেশৰ আটাইতকৈ ডাঙৰ যিটো উৎসৱ, এই উৎসৱত যাতে কোনোবাই ভাগ নোলোৱাকৈ থাকিলে যেন নিজেই আনইজি ফিল কৰিছে আৰু সেইকাৰণে দেখিছে আপুনি এটা ৱাৰ্ডত ইমান হাজাৰ হাজাৰ মানুহ। এইটো মোদী ডাঙৰীয়া যোৱা 9.5 বছৰৰ বিকাশ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দ্ৰুততাৰে অসমখনক উন্নয়ন কৰি লৈ যোৱাৰ যিটো সপোন, তাৰ প্ৰতিদান দিবৰ কাৰণে এনেধৰণে ওলাই আহিছে যাতে আগন্তুক দিনবিলাকত আৰু শক্তিশালীভাৱে স্বাভিমানেৰে আমি একোগৰাকী দেশৰ নাগৰিক হিচাপে গৰ্ব কৰিব পাৰোঁ, তাৰে এটা বাতাবৰণ। যিহেতু আপুনি কেইবাটাও ৱাৰ্ডত ইতিমধ্যে প্ৰচাৰ অভিযান চলাইছে, কেনেকুৱা দেখিছে আৰু আপোনালোকৰ প্ৰাৰ্থীগৰাকী কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি আশা কৰিছে? এই উৎসাহটো সঁচাকৈ অভাৱনীয়। মই দেখি নিজে অভিভূত হৈছোঁ। গুৱাহাটীত ইমান কৰ্মব্যস্ত মানুহ, সকলোৰে চাকৰি, সকলোৰে ব্যৱসায় বাণিজ্য, তাৰ পিছত এনেধৰণে হাজাৰ হাজাৰ লোক এটা ৱাৰ্ডত পাৰ ভাঙাৰ উৎসাহ এনেধৰণে আহিছে। ইয়াৰ যিটো ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চ কাউণ্ট নহ'ব। যেনেধৰণে 70 বছৰৰ ডেভেলপমেণ্ট আৰু 10 বছৰৰ ডেভেলপমেণ্ট যিটো ডিফাৰেঞ্চ, এই তেনেকুৱা ধৰণৰ ভাষ্ট ডিফাৰেঞ্চত আমাৰ বিজুলী কলিতা মেধি ডাঙৰীয়াই ওলাই যাব। এই সমষ্টিটোত বিৰোধী ঐক্য মঞ্চৰো প্ৰাৰ্থীগৰাকী আছে, মীৰা বৰঠাকুৰ। আপোনালোকৰ দলৰে এগৰাকী সতীৰ্থ আছিল। কৰিলে কি যোৱা 70 বছৰে সেই কথাবিলাকতো ৰাইজে জানে। গুৱাহাটী ভেৰি কনচিয়াছ চিটিজেন। ইয়াতে মোদী ডাঙৰীয়াই যোৱা 9.5 বছৰত কেনেধৰণে ইণ্টাৰনেশ্যনেলি কেনেকুৱাকৈ ভাৰতবৰ্ষৰ স্থান এই পৰ্যায়লৈকে লৈ গুচি গ'ল। আজি চন্দ্ৰযান 3ৰ পৰা আৰম্ভ কৰি আদিত্যলৈকে আজি সূৰ্যৰ ওপৰত ভাৰতবৰ্ষই যে গৱেষণা কৰিব পাৰে, সেই কথা বতৰাবিলাক কেতিয়াবা ভাবিছিল নেকি? আমাৰ 10 পজিশ্যনত আছিলে আমাৰ দেশৰ অৰ্থনীতি। সেই অৰ্থনীতি জাম্প কৰি আপোনাৰ আমেৰিকা, চাইনা, জাৰ্মানী, জাপান, তেওঁলোকৰ পিছত আজি স্থান আজি পাবৰ কাৰণে সক্ষম হৈছে। তো হোৱাট ইজ দ্য মিনিং? দিছ ইজ দ্য ডেভেলপমেণ্ট আৰু ড্ৰাষ্টিক চেঞ্জ। ইভিন গুৱাহাটী অলছ' আজি এখন ব্ৰিজৰ কাৰণে আমাৰ ৰাজ্যৰ জনসাধাৰণে আজি আন্দোলন কৰিব লগা হৈছিল, কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত কিমান ব্ৰিজ নিৰ্মাণ হৈছে। আজি গুৱাহাটী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, আজি দ্বৈতৰ ৰেলৱে লাইন ট্ৰেক আজি অসমলৈ আহিব লাগে বুলি কিমান অসমৰ জনসাধাৰণে আন্দোলন কৰিলে, কিন্তু মোদী ডাঙৰীয়াৰ এই 10 বছৰ কাৰ্যকালত আজি ইলেক্ট্ৰিক লাইন, আপোনাৰ ডাবল ট্ৰেক, 4 লেনিং, ৱাটাৰৱেজ, আপোনাৰ ব্ৰহ্মপুত্ৰক আজি নেশ্যনেল ৱাটাৰৱেজ নম্বৰ 1 হিচাপে ঘোষণা হৈছে। এয়াৰপৰ্ট আজি ডেভেলপমেণ্ট হৈছে। আজি আপোনাৰ বিমানৰ পৰিবহণ ইয়াতে বৃদ্ধি পাইছে। আজি ইনভেষ্টমেণ্ট আহিছে, মাল্টিনেশ্যনেল কোম্পানীয়ে ইনভেষ্টমেণ্ট কৰিছে। আজি আপোনাৰ ছেমি কণ্ডাক্টৰ, যিটো ছেমি কণ্ডাক্টৰৰ ওপৰত আজি মডাৰ্ণ ছ'চাইটি ডিপেণ্ড কৰে, সেই মডাৰ্ণ ছ'চাইটি ডিপেণ্ড কৰা ছেমি কণ্ডাক্টৰ আজি অসমত আজি স্থাপন হৈছে। এইটো নাভাবিবলগীয়া, ভাবিব নোৱাৰা কথা। য'ত আপোনাৰ টেকন'ক্ৰেটসকলে আজি কৰ্মসংস্থাপন পাব। নিউ জেনেৰেশ্যনে আজি ইমান বেছি আশাবাদী যে তেওঁলোকে ইমান দিনে নোপোৱা কথা বতৰাবিলাক আজি হাতৰ মুঠিত পাইছে। সৰু এটা কাম কৰিবৰ কাৰণে আমাৰ ইঞ্জিনিয়াৰিং পাছ আউট ল'ৰা আপোনাৰ হায়দৰাবাদ গৈছিল, আজি বেংগলোৰ গৈছিল। সৰু এটা আপোনাৰ IT কোম্পানীত কাম কৰিবৰ কাৰণে, যি IT কোম্পানী আৰম্ভ হয় আপোনাৰ ছেমি কণ্ডাক্টৰৰ পৰা, সেই ছেমি কণ্ডাক্টৰ আজি ঘৰৰ পদূলিত। গতিকে ইয়াত আৰু এই ভণ্ডামীবিলাক কথা নাহেই। এইবিলাক যিবিলাক মুখা পিন্ধা যিবিলাক জাতীয়তাবাদী ওলাইছে, এই কথাবিলাকতো বহুত দূৰত থাকিব। আৰু কংগ্ৰেছৰ যোৱা 70 বছৰৰ যিটো প্ৰতাৰণা, তাৰ জবাব এবাৰ 24 চনত মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰি দিব। কাইলৈ যিহেতু গৃহমন্ত্ৰীগৰাকী আহিব, এটা ডাঙৰীয়া আমাৰ গুৱাহাটীলৈ আহিব। গুৱাহাটীৰ জনসাধাৰণৰ লগত একেলগে তেওঁ পথত খোজকাঢ়িব আৰু 1 লাখতকৈ অধিক লোক এই গোটেই ৰোড শ্ব'ত তেওঁ তেখেতৰ লগত অংশগ্ৰহণ কৰিব। গতিকে উৎসৱমুখৰ পৰিস্থিতিত বিউটি অফ ডেমক্ৰেচিক আমি সুন্দৰভাৱে আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল মন্ত্ৰী বিমল বৰা। আৰু কেনেধৰণে আচলতে যিগৰাকী তেওঁলোকৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি জয়ী হ'ব, সেই কথাও ND24ৰ আগত ব্যক্ত কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।